মাছ ডেইলি হাণ্টলৈ স্বাগতম জনাইছোঁ। আহক আজি মাছ আৰু পানীলাওৰ চব্জি বনাওঁ। ইয়াৰ কাৰণে প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'ম। ভালকৈ ফ্ৰাই কৰিব, কাৰণ পানীলাওখিনি অকণমান বেছি সময় বনাব লাগে ন, তাতে কম ফ্ৰাই মাছ দিলে ভাঙি যোৱাৰ চান্সটো থাকে। সেইকাৰণে ভালকৈ অকণমান কাৰাকৈ ফ্ৰাই কৰি ল'ব। এয়া মোৰ মাছ ভাজি হৈ গ'ল। এতিয়া তেলত মই কৰিম পিঁয়াজ, কেঁচা জলকীয়া আৰু পাঁচফোৰণ, এই তিনিটা বস্তুৱে দিম তেলত, আৰু তেজপাতা দিম, 4টা বস্তু দিম। তাত বাহিৰে বেলেগ তেলত নিদিওঁ। তাৰপিছত আমাৰ বাকী হালধি, নিমখ আৰু জিৰা গুড়ি অকণমান দি ল'লোঁ। সেইখিনি দি ভাজি লৈ ভালকৈ এতিয়া মই এটা পানীলাওৰ আধা অংশ কাটি লৈছোঁ। মই 7জন মানুহৰ কাৰণে বনাই আছোঁ। তো এইখিনি এতিয়া মই ভালকৈ ফ্ৰাই কৰি ল'ম। পানীলাওখিনি ফ্ৰাই কৰি লোৱাৰ সময়তে আপোনালোকক এটা কথা কৈ দিওঁ, চব্জি বনাওঁতে মানে এটা টিপছ আছে, মানে আমি বোলে যিমান হালধি দিওঁ সিমানে জালুকৰ মানে বাকী যিবোৰ মছলা দিওঁ সেইবিলাক সমানে সমানে দিব লাগে, তেতিয়া টেষ্টটো ভাল হয়। মানে ছাপ'জ জিৰা 1 চামুচ দিছোঁ, হালধিও 1 চামুচ, আধা চামুচ দিলে আধা চামুচ, এনেকৈ দিলে সোৱাদটো ভাল হয়। সেইটো মোক ৰান্ধনী এজনে কৈছিলে বিয়াত বনোৱা। ইয়াতে মই আদা নহৰু পেষ্ট অকণমান দি দিলোঁ, দৰদৰীয়াকৈ পিচিছোঁ, বেছি পিছা নাই। আৰু কেঁচা জলকীয়া, পানীলাও বনাওঁতে সদায় গুৰুত্ব দিব যে কেঁচা জলকীয়া বহুত ইম্পৰ্টেণ্ট হয়। আদা আৰু কেঁচা জলকীয়া এই দুটা নিদিলে মানে সিমান এটা সোৱাদ নাহে। আৰু পানীলাওত পানীৰ ইমান দৰকাৰ নাই। প্ৰথম সিজাওঁতে মানে এয়া পানী বহুত নিজে ওলাই গৈছে, মই পানী এতিয়ালৈকে দিয়া নাই। আৰু এই পানীখিনিতে মানে পানীলাওখিনি সিজাই ল'ব লাগে। পিছত দিয়াটো বেলেগ কথা, প্ৰথমতে পানী দি দিলে, এক্সট্ৰা পানী দি দিলে পানীলাওটো নিসিজে। সেই কামটো মই সৰুতে কৰিছিলোঁ, মানে তেতিয়া মায়ে এইটো শিকাই দিছিলে, মানে এক্সট্ৰা পানী দিলে পানীলাওটো সোনকালে সিজি নাহে। পানীলাওৰ যিটো পানী, নামটোতে আছে ন পানী বুলি, সেইটোৰে লাওখিনি সিজাই ল'ব লাগে। তাৰপিছত যদি আপোনাৰ যিমান প্ৰয়োজন হয় সেই হিচাপে পানী দিব পাৰে সিজি যোৱাৰ পিছত। এয়া মোৰ প্ৰায় সিজি হৈ গৈছে। এতিয়া মই ভাজি থোৱা মাছখিনি ইয়াতে দি দিম। আৰু মই ইয়াতে মাছখিনি দি উঠি, মাছখিনি কিন্তু মই প্ৰথমতে লৰাই নিদিওঁ, মোক এতিয়া যিমানখিনি পানী লাগিব সেই হিচাপত ইয়াতে মই পানী এড কৰি দিম। আৰু এই পানীখিনি মই যিমানখিনি দিম তাৰে ধৰক আধাখিনি পানী মই মানে শোহুৱাম ঢাকনি এখন দি, কাৰণ মাছখিনিৰ ভিতৰত ফ্লেভাৰটো আহিব লাগিব পানীলাওৰ, তাৰ কাৰণে আমি উতলাব লাগিব ঢাকন দি। ঢাকন নিদিয়াকৈ উতলালে সিমান এটা মাছত ফ্লেভাৰটো নোসোমায়, সেইকাৰণে ঢাকনিখন সদায় দিব। এতিয়া আৰু সোনকালেও হৈ উঠে বাৰু ঢাকনিখন দিলে। এয়া প্ৰায় ৰেডি হৈছে। আৰু অকণমান পানী কমাটো মই বিচাৰিছোঁ, সেইকাৰণে আৰু অকণমান মই কৰিম। বেছি জোৰকৈ লৰাই নিদিওঁ, মাছবিলাক ভাঙি যাবৰ কাৰণে ভয় লাগে। তো ধুনীয়াকৈ সিজি প্ৰায় ৰেডি হৈছে। মাছতো ধুনীয়াকৈ জোলটো সোমাই গৈছে, এয়া মই দেখাইছোঁ। দেখিব ভাল হৈছে যেনে লাগিছে। এয়া চাওক কিমান ধুনীয়াকৈ উতল আহিছে। এই চব্জিখন যদি আমি মানে খৰিৰ জুইত বনাব পাৰোঁ ন, আৰু টেষ্টি হয়। গেছৰ চুলাত ইমান এটা মানে ইমান তাপ নাহে যে, সেইকাৰণে নহয়। এতিয়া মোৰ হৈ গ'ল বাৰু চব্জিখন, নমাই দিলোঁ। এয়া ফাইনেল লুক, ইমান ধুনীয়া হৈছে দেখিবৰ কাৰণে। আমি খাই ভালো পাইছোঁ, সোৱাদযুক্ত হৈছে। আপোনালোকেও চেষ্টা কৰিব। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'।